Hello student, মোৰ YouTube channel দেখামনিৰলৈ তোমালোকক পুনৰ স্বাগতম জনাইছো। তোমালোকে গমে পাইছা এইগ্ৰিন ক্লাস 10 ৰ পুনৰ আলোচনাৰ R6 ৰ অংকবোৰ কৰি দিছো। ইয়ালৈকে বৰ্তমানলৈকে তোমালোকৰ 10 নম্বৰলৈকে কৰি দিছো। আজি মাত্ৰ এটা কৰি দিম, এটো 11 নম্বৰ। তেনে ছুটি ভিডিও তোমালোকে ধুনিয়াকৈ গুৰুত্ব দিবা। 11 নম্বৰটোত কি দিয়া আছে? দিয়া আছে এটা আয়তৰ দিক প্ৰস্থৰ 3 গুণ। আয়তৰ কালি 432 বৰ্গ মিটাৰ হলে আয়তৰ পৰিসীমা নিৰ্ণয় কৰা। এতিয়া আমাৰ পৰিসীমা নিৰ্ণয় কৰিব দিছে। পৰিসীমা নিৰ্ণয় কৰিবৰ কাৰণে আমি কি জানিব লাগিব? দিক আৰু প্ৰস্থৰ বিষয়ে জানিব লাগিব। আমাৰ ইয়াতে দিক প্ৰস্থৰ 3 গুণ দিয়া আছে। এতিয়া আহা আমি অংকটো কৰো। দিয়া আছে কি? দিয়া আছে আয়তৰ দিক প্ৰস্থৰ 3 গুণ আৰু আয়তৰ কালি 432 মিটাৰ স্কয়াৰ। এতিয়া কি কৰিম আমি এনেকুৱা ক্ষেত্ৰত? ধৰা হল আয়তৰ প্ৰস্থ x। তে যদি আয়তৰ প্ৰস্থ x হয় তেতিয়ালে দিক কিমান হ'ব? নিশ্চয় 28x। কাৰণ 3 গুণ হয়, সেই কাৰণে আমাৰ কি হ'ল দেৰভাৰ আয়তৰ দিক হ'ব ইমান। এতিয়া আকৌ কি আয়তৰ কালি সূত্ৰ কি আছিল? আমি পাও 28x * x মানে আয়তৰ কালিৰ সূত্ৰ কি আছিল? দিক ইনটু প্ৰস্থ। এই কাৰণে আমাৰ দিক মানে কিমান হ'ল? 28x আৰু প্ৰস্থ x হ'ল = 4322 আমাৰ কালি দিয়া আছে। তে এইখিনি ইয়াত ক্যালকুলেশন কৰিলো। ক্যালকুলেশন কৰোতে আমাৰ এইখিনি পাইছো। তাৰ পিছত কিমান হ'ল? x ৰ মান কিমান পালো আমি? x ৰ মান পালো আমি 12। আকৌ x মানে কি আছিল? x মানে আছিল প্ৰস্থ। অৰ্থাৎ আয়তৰ প্ৰস্থ কিমান হ'ব? 12 মিটাৰ আৰু দিক কিমান হ'ব? 3 গুণ হলে 3 পূৰণ 12 সমান 36 সেন্টিমিটাৰ। 36 মিটাৰ। এতিয়া চোৱা যদি আয়তৰ যদি দিক আৰু প্ৰস্থ জানো তেতিয়ালে আমি কি কৰিম? এতিয়া আয়তৰ পৰিসীমা উলিয়াব পাৰিম। এই হিচাপত আমাৰ আকৌ আমি জানো কি জানো? আয়তৰ পৰিসীমা কিমান আছিল? মানে আয়তৰ পৰিসীমা কিমান আছিল? 2 * দিক প্লাস প্ৰস্থ। তেতিয়ালে আমি এটো ইয়াতে মানবোৰ বহাই দিছো। 2 * 2 থাকিল। দিক মানে কিমান পালো? 36 আৰু প্ৰস্থ মানে কিমান পালো? 12। এইখিনিত আমি আকৌ ক্যালকুলেশন কৰিছো। কৰোতে আমাৰ কিমান হ'ল? 2 * 48 =